আপুনি জানেনে ইউএছএৰ নিচিনা দেশত ডেড বডি ধুইও কোটি টকা উপাৰ্জন কৰিব পাৰে। সেইটো তেওঁলোকৰ কাৰণে প্ৰফেশ্যন হয় আৰু এই প্ৰফেশ্যনটো সকলো মেডিকেলতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা আছে। এইটো তেওঁলোকৰ কৰ্মচাৰীয়ে বছৰত 40 লাখটো নৰ্মেল সকলো কৰ্মচাৰীয়ে পায়। তাৰোপৰি এক্সপাৰ্ট কৰ্মচাৰীবিলাকে 1 কোটি টকালৈকে উপাৰ্জন কৰিব পাৰে। কিন্তু ভাৰতবৰ্ষৰ নিচিনা দেশত মৰ্তৰ ঘৰত জমা ৰখা ডেড বডিবিলাকৰ ভালদৰে পৰিচালনা কৰা দেখা নাযায়। সেয়েহে ভাৰত 2047ত বিকশিত দেশ হ'ব বুলি আপোনালোকে আশা কৰেনে? বহুতো ভাৰতীয়ই সেয়েহে আপোনালোকৰ ইউএছএত গৈ বহু ভাৰতীয়ই কম পঢ়িও বা বুদ্ধিৰে হ'লেও কেনেডা বা ইউএছএত গৈ তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা কৰি এই প্ৰফেশ্যনটোৰ লগত জড়িত হৈ আছে। সেয়েহে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ডেড বডি হওক বা যিকোনো প্ৰফেশ্যনক সেই নামানি তেওঁলোকক প্ৰশংসা কৰি উচ্চমানৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা উচিত। ভাৰতবৰ্ষ আগুৱাবলৈ হ'লে সকলো কৰ্মৰে প্ৰাধান্য দিয়াৰ লগতে তেওঁলোকক উচিত মানদণ্ডৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগিব। এই ভিডিঅ'টো হৈছে সম্পূৰ্ণ এডুকেশ্যন ৰিলেটেড আৰু কৰ্মমুখী মানুহৰ বাবে উপযোগী কৰিবলৈ কোৱা হৈছে। আমাৰ ইয়াত সকলো কৰ্মৰে উচ্চ মানদণ্ড থাকিলেও বা নিম্ন মানদণ্ডৰ কাম হ'লেও উপযুক্ত পাৰিশ্ৰমিক পোৱা নাযায়। সেয়েহে বহু সময়ত বহু পৰিয়ালে গৈ বিদেশত কৰ্মৰত হ'ব বিচাৰে। তাৰোপৰি অসমৰ পৰা গৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো সৰু সুৰা লগোৱা বা হাজিৰাৰ কাম কৰাও দেখা যায়। এই মানসিকতা পৰিৱৰ্তন কৰিবলৈ হ'লে আমি কিছুমান কাম কৰিব লাগিব। স্কিলৰ ব্যৱস্থা কৰিব লাগিব। এনেকুৱা স্কিল কিছুমান দিব লাগিব যিবোৰ স্কিলৰ জৰিয়তে নিবনুৱা সমস্যাৰ লগতে ভাল উপাৰ্জন কৰিব পৰা পথো কৰিব পৰা যায়। সেয়েহে মই অনুৰোধ কৰোঁ যে এই ভিডিঅ'টো যিসকলে চাই ভাল লাগে বুলি ভাবে তাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই যিমান পাৰোঁ এডুকেশ্যন ৰিলেটেড ভিডিঅ'বোৰ ইয়াতে আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু বিভিন্ন দেশৰ বা বাতৰিসমূহৰ বিষয়েও মই ইয়াত আপলোড কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।